এজনী পমিলি নহয়নে? ইমান ৰাতিপুৱা এজনী ক'তনো যায় অ? সুধিয়ে চাওঁ ক'ত বা যায়। পমিলি, ইমান ৰাতিপুৱাই ক'তনো যাওঁ? গোটেইজনী ফায়াৰ ব্ৰিগেডৰ গাড়ীখনৰ আগতে গৈছ যে, ক'ৰবাত জুই নুমাবলৈ যাওঁ নেকি হয়? বৌদৌ, আপুনি ৰাতিপুৱাই পদূলিমুখত থিয় দি নেলুটো মেলি ৰাস্তাৰ ফালে কি চাই আছে নহয়? মই জুই নুমাবলৈ নহয়ও, জ্বলাবলৈহে আহিছোঁ। আচলতে মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ জানে। ৰাতিপুৱাই ঘৰৰ বাহিৰ নেৰি থৈ আহিছোঁ বুজিছে। বোলো কালিয়ে কথা এষাৰ শুনিলোঁ নহয় পাই। কিবা পেটটো কুলু কুলু কৰি আছে বোলো হাওঁতকৈ আপোনাৰ কথা এষাৰ কৈ থৈ আহোঁ দেই, লগতে চাহ একাপো খাই থৈ আহিম, বুলিয়ে ওলাই আহিলোঁ পাই। বোলো বাহিৰতে থিয় দি কথা পাতিম নে ভিতৰলৈ মাতি নিব? পমিলি, এতিয়া কচোন কথা এষাৰ কি আছিলে? মোৰ জানো শুনো শুনো লাগিয়ে আছে। মোৰো নুশুনালৈকে পেটৰ ভিতৰত কিবা এটাই কুলু কুলু কৰি থাকেও পাই। মণ্ডলৰ জীয়েক বাহিৰত পঢ়িবলৈ গৈছিলে যে, তাই বোলে তাতে ল'ৰা এটা ভাল পাইছিলে, বিহাৰী ল'ৰা নে কি বোলে। তালৈ বোলে পলাইও গৈছিলে শুনিছোঁ। এতিয়া ঘৰতে আছেহি। ঘৰত থকা বহুত দিন হ'লো। কোৱা শুনিছোঁ বোলে সেই ল'ৰাটোৱে তাইক এৰি দিলে বোলে। হয় নেকি? তাই ঘৰৰে আগফালৰ বাৰান্দাত বহি থকা দেখোঁ। হ'বই সিহঁতৰ, বুজিছ নাই? মাকজনী যি অহংকাৰী। সেইদিনা সিহঁতৰ ঘৰলৈ গ'লোঁ বুজিছ। মাকজনীয়ে ভালকৈ মাত এষাৰ নিদিলে। চাহ তামোল যচা দূৰৰে কথা, বহুত দেৰি বহিলোঁ দেই। মই আহিব সময়ত কৈছে চাহ খাই যাওক। আজি নাখাওঁ দিয়ক, বেলেগ এদিনা খাম বুলি ক'লোঁ আৰু বুজিছ। বাইদেউ, এইবোৰ কথা মই আপোনাকহে কৈছোঁ, আপুনি আকৌ কাকো নক'ব দেই। নকওঁ দে, তই চিন্তা নকৰিবি। চাহকণ খাই যা। ৰাতিপুৱাই চাহকাপ আমিও খোৱা নাই পাই। পমিলি, চাহকাপ খা। আজি যে চাহকাপৰ লগত বিস্কুট এটাও নাই পাই। খালি চাহ আৰু খা দেই পমিলি, বেয়া নাপাবি আৰু। নাই কিয় বেয়া পাম বাৰু, চাহকাপ খাই ভাল লাগিলে। মই এতিয়া যাওঁ দেই বৌ। মই এপাক তৰালি বৌ ঘৰৰ পৰা আহোঁগৈ। এইজনীয়ে এতিয়া সিহঁতৰ ঘৰতো মণ্ডলৰ জীয়েকৰ কথা বিলাবগে। তৰালিকো ক'ব, আপুনি কিন্তু কাকো নক'ব দেই বুলি কৈ গোটেই গাঁওখন তাইয়ে বিলাবগে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। ধন্যবাদ।